ৰাজ্যত পুনৰ কলা ধনৰ উৎপাত। এইবাৰ বস্তাই বস্তাই ওলাইছে ধনৰ টোপোলা। বিজেপি চৰকাৰে কলা ধন নোহোৱা কৰিছিল চৰকাৰৰ আৰম্ভণিতেই, কিন্তু পুনৰ ওলাইছে বস্তাই বস্তাই ধন। ক'ৰ পৰা ওলাইছে এই ধন? কোনে লুকাই ৰাখিছিল এই ধনবোৰ? আমি আপোনালোকক দেখুৱাইছোঁ সেই সবিশেষ। এইবাৰ ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ত CM ভিজিলেন্সৰ অভিযানত ওলাইছে বস্তাই বস্তাই ধন। জিলা পৰিষদৰ CEO বিশ্বজিৎ গোস্বামীৰ ঘৰত ওলাইছে বস্তাই বস্তাই ধন। জিলা পৰিষদৰ CEO বিশ্বজিৎ গোস্বামী আৰু ADPM পদত কৰ্মৰত মৃণাল কান্তি চৰকাৰক ইতিমধ্যে আটক কৰিছে CM ভিজিলেন্সে। এগৰাকী জিলা পৰিষদৰ সদস্যৰ পৰা উৎকোচ লোৱাৰ অভিযোগত আটক কৰে দুয়োকে। জিলা পৰিষদৰ কাৰ্যালয়ৰ ভিতৰত অব্যাহত আছে জেৰা। অৱশেষত ধুবুৰী জিলা পৰিষদৰ দুৰ্নীতিগ্ৰস্ত মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ জালত পৰিল দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত। আমি জনাইছোঁ সেই খবৰটো। পুনৰ ৰাজ্যত কলা ধনৰ খনি ওলাইছে। খনিৰ পৰা ওলাইছে বস্তাই বস্তাই টকা। ৰাজ্যত পুনৰ কলা ধনৰ উৎপাত। এইবাৰ বস্তাই বস্তাই ওলাইছে ধনৰ টোপোলা। বিজেপি চৰকাৰে কলা ধন নোহোৱা কৰিছিল চৰকাৰৰ আৰম্ভণিতেই, কিন্তু পুনৰ ওলাইছে বস্তাই বস্তাই ধন। ক'ৰ পৰা ওলাইছে এই ধন? কোনে লুকাই ৰাখিছিল এই ধনবোৰ? আমি আপোনালোকক দেখুৱাইছোঁ সেই সবিশেষ। এইবাৰ ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ত CM ভিজিলেন্সৰ অভিযানত ওলাইছে বস্তাই বস্তাই ধন। জিলা পৰিষদৰ CEO বিশ্বজিৎ গোস্বামীৰ ঘৰত ওলাইছে বস্তাই বস্তাই ধন। জিলা পৰিষদৰ CEO বিশ্বজিৎ গোস্বামী আৰু ADPM পদত কৰ্মৰত মৃণাল কান্তি চৰকাৰক ইতিমধ্যে আটক কৰিছে CM ভিজিলেন্সে। এগৰাকী জিলা পৰিষদৰ সদস্যৰ পৰা উৎকোচ লোৱাৰ অভিযোগত আটক কৰে দুয়োকে। জিলা পৰিষদৰ কাৰ্যালয়ৰ ভিতৰত অব্যাহত আছে জেৰা। অৱশেষত ধুবুৰী জিলা পৰিষদৰ দুৰ্নীতিগ্ৰস্ত মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ জালত পৰিল দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত। আমি জনাইছোঁ সেই খবৰটো। পুনৰ ৰাজ্যত কলা ধনৰ খনি ওলাইছে। খনিৰ পৰা ওলাইছে বস্তাই বস্তাই টকা।